প্ৰথমতে মানে সকলোকে উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মানে আজি এখন আপোনালোকক গোপীনাথৰ নাম দেখাম। এখন বিশেষ মানে অলপমান আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মানে ভিডিঅ'ৰ পৰা আপোনালোকে পাই থাকিব। আৰু প্ৰতিদিনে ভিডিঅ' দি গৈ আছোঁ, শ্বৰ্ট ভিডিঅ' লং ভিডিঅ' মাজে মাজে দি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা মানে বিশেষ ভিডিঅ' আৰু আপোনালোকে চাওক ভিডিঅ'টো একদম শেষলৈকে। প্ৰতি বছৰৰ দৰে সৰ্থেবাৰীৰ নিকটৱৰ্তী গাঁও গুমুৰাত আজি পালন কৰা হয় 15 সংখ্যক ৰাজহুৱা গোপীনাথৰ নাম আৰু 2011 চনৰ পৰা পালন কৰি আহিছে গোপীনাথৰ নাম আৰু তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে ভোগ আৰু এনেকৈ ভোগ বনাই আছে 25 কল আৰু 200 লিটাৰ ওপৰৰ গৰুৰ গাখীৰৰ দ্বাৰা ইয়াত ভোগ প্ৰতি বছৰে এনেকৈ তৈয়াৰ কৰা হয়। ইয়াত দেখিব পাইছে আপোনালোকে এইবোৰ গোটেই ভোগ আৰু গধনৰ মংগলাৰ্থে পালন কৰা হয় এই গোপীনাথৰ নাম। আৰু এইবাৰ হৈছে 15 সংখ্যক আৰু সৰ্থেবাৰী, কাৰাকুচি, বতিয়া আৰু গুমুৰা গাঁৱৰ মানুহে উদযাপন কৰি আহিছে এই গোপীনাথৰ নাম আৰু এনেকৈ উদযাপন কৰি গৈছে এই ধৰ্মীয় অনুষ্ঠানটো। গধূলি আহঁত গছৰ গুৰিত শৰাই আগবঢ়াই গোপাল গোসাঁইৰ নামত শৰাই আগবঢ়াই পশুবিলাকৰ মংগলাৰ্থে ভকতৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু সেইও আপোনালোকক অলপমান দেখুৱাম। মানে যিবোৰ মানে গোধন সেইবিলাকৰ মংগলাৰ্থে ইয়াত গোপাল গোসাঁইৰ নামত এখন শৰাই দিয়া হ'ব আহঁত গছৰ গুৰিত। আৰু ইয়াত দেখিব পাইছে আপোনাৰ মানে এইবোৰ মিঠে হয়, মিঠে আৰু ভোগত মিঠে দিয়া হ'ব আৰু এইবোৰ কল দেখিছে 25 ওপৰৰ কল ইয়াত মানে সেই কৰা হয়। আৰু গাখীৰো আপোনালোকক ক'লোৱে অলপ আগতে 200 লিটাৰৰ ওপৰৰ গাখীৰৰ দ্বাৰা ইয়াত মানে ভোগ সেই কৰা হয় আৰু ইয়াত ফল মূল কাটিছে প্ৰসাদৰ বাবে আৰু এয়া চাওক এনেকৈ ভোগবিলাক বনাই আছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব গোপীনাথক চিন্তি আৰু এনেকৈ মানে ভোগবিলাক বনোৱা হয়। আৰু মানে আপোনালোকক ক'লোৱে জেগাখিনিৰ নাম সৰ্থেবাৰী, মানে সৰ্থেবাৰীৰ ওচৰৰ কাৰাকুচি, সৰ্থেবাৰী, বতিয়া আৰু গুমুৰা এইবিলাক গাঁৱৰ মানুহ আহি ইয়াত মানে অংশগ্ৰহণ কৰে। আৰু এইডাল যে আহঁত গছ দেখিছে তাৰে তলত ইয়াত মানে নাম প্ৰসংগ হ'ব আৰু এনেকৈ মানে ভোগ বনাই আছে। এয়া চাওক আপোনাৰ এনেকৈ মানে ভোগবিলাক বনোৱা হয়। আৰু গধূলি সময়ৰো পৰিৱেশ আপোনালোকক দেখুৱাম। গধূলি প্ৰায় 1000ৰো অধিক লোকৰ মানে ইয়াত সমাগম হয় প্ৰতি বছৰে। আৰু যোৱাবাৰ বাৰু বৰষুণৰ কাৰণে অলপ কম হৈছিল। যোৱাবাৰো ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি চোৱা নাই আপোনালোকে ইউটিউবত গৈ চাব। আৰু এনেকৈ মানে ভোগবিলাক বনাই আছে আৰু প্ৰতি বছৰে এনেকৈ পালন কৰি অহা হৈছে। আৰু আপোনালোকক কৈছোঁৱে আৰু গধূলি সময়ৰ পৰিৱেশো আপোনালোকক অলপমান দেখুৱাব চেষ্টা কৰিম। যোনে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ইয়াত দেখিছে এনেকৈ মানে ভোগবিলাক বনোৱা হয়, অলপমান আপোনালোক দেখাইছোঁ। এই যে দেখিছে আপোনাৰ ইয়াতে মানে নাম প্ৰসংগ হ'ব ইয়াৰ তলত। আৰু ইয়াৰ চাওক এতিয়া মানে ইয়াৰ এই আহঁত গছৰ গুৰিত এনেকৈ শৰাই আগবঢ়া হৈছে আৰু এতিয়া গধূলি সময়ত এনেকৈ নাম প্ৰসংগ চলিছে ভকতৰ আৰু নাম প্ৰসংগৰ অন্তত প্ৰসাদ বিতৰণ, তাৰপিছত মানে ভোগ বিতৰণ কৰা হয়। আৰু ইয়াৰ চাওক এয়া সকলোৱে সেৱা জনাইছে আৰু সেৱা হোৱাৰ পিছত মানে ইয়াত প্ৰসাদ বিতৰণ, তাৰপিছত মানে ভোগ। আৰু এয়া সকলোবোৰ এনেকৈ বহি দিছে, সকলোবোৰ মানুহ এনেকৈ ওলাই আহিছে আৰু ইয়াত ভোগ বিতৰণ কৰিছে। আজিৰ ভিডিঅ'টো এইখিনি আছিল, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'